এয়া কোনো চিনেমাৰ দৃশ্য নহয়। 30 বছৰৰ মূৰত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও। হয়, আপোনালোকে ঠিকেই শুনিছে। FM Live 24ৰ দৰ্শকসকলক জনাই আছোঁ যে এয়া কোনো বলিউড বা হলিউডৰ চিনেমাৰ দৃশ্য নহয়। ত্ৰিশ বছৰৰ পূৰ্বে মানুহৰ আৱাসস্থলী এই গাঁওখন এতিয়া এক প্ৰকাৰৰ ভূতৰ আৱাসস্থলী হৈ পৰিছে। গাঁওখনৰ বগা চিগা ঘৰ, মামৰৰ দ্বাৰা বাহন, বাটপথ আদি সকলো ওলাই পৰিছে। হয়, মই FM Live 24ৰ দৰ্শকসকলক জনাই আছোঁ যে এই গাঁওখন স্পেইনৰ। 1992 চনত পানীৰ মাজত সোমাই পৰিছিল এই গাঁওখন। হয়, FM Live 24ৰ দৰ্শকসকলক জনাই আছোঁ যে এই গাঁওখনৰ নাম আছিল এছেৰেডো। এই গাঁওখন এতিয়া 30 বছৰৰ অন্তত বাহিৰত ওলাই অহাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গাঁওখনৰ সেইসকল বাসিন্দাও আহিছে নিজৰ এৰি থৈ যোৱা গড়টো চাবলৈ। দৰ্শকসকল, যদি আপুনি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।